হেল্ল' দোস্ত আমি মোৰ দাদা পোৱালি এজনী বৌ পিছত আৰু এজনী পোৱালীজনী ফুটবল খেল চাবলৈ যাওঁ আমাৰ গাঁৱত। আজি ফাইনেল আছে তিনিচুকীয়াৰ দুলীয়াজান আৰু কোনটো টিম জানো নাজানো, গ'লে গম পাম, কম দেই আৰু দেখুৱাম অলপ। তো চাওঁগৈ। আমাৰ গাঁওখনৰ নাম পাখৰিজনীয়া গাঁও। কোনে কোনে চাবলৈ আহিছিলে নিশ্চয় কমেণ্ট বক্সত জনাব। তো দোস্ত যোৱাকালি হৈ গ'ল খেলখন। আজি গাড়ীৰ বহুত ভিৰ, বাইক আহি ৰাস্তাটো পূৰা মানে ফুল কৰি দিছে ধূলি। মূৰত ধূলি লাগি গৈছে, মানে ইমান মানে আহিছে গাড়ী। তো দোস্ত পাই গ'লোহি খেল হোৱা ঠাইডোখৰ। গাড়ীৰ বহুত ভিৰ, খেল হৈ আছে। আমাৰ অলপ দেৰি হ'ল আহা। বহুত ভিৰ মানুহ দেখিছে, এই গাড়ী মটৰে কিমান আৰু মানুহ কিমান হ'ব ভাবি চাওকচোন, ইমান গাড়ী আৰু। দূৰত খেল হ'লেই, গোল দিলেই। এটা গোল হোৱাৰ পিছতহে পাইছোঁহি, মানে অলপ দেৰি হ'ল আৰু খোজকাঢ়ি আহিলোঁ যে। তো দোস্ত খেলখন দুলীয়াজান আৰু টেঙাখাত খেলিছে। দুলীয়াজান অইলৰ লগত টেঙাখাত খেলিছে। তো চাই যাওক খেলটো। তো দোস্ত হাফ দিলে ছেকেণ্ড ৰাউণ্ড খেলিবৰ কাৰণে অলপ সময় নৃত্য দেখুৱাইছে। ওচৰৰ পৰা দেখুৱাম আৰু আপোনালোকক কৈ আছোঁ। এতিয়া ওচৰলৈ আহি ল'লোঁ, আপোনালোকে উপভোগ কৰক নৃত্যটো। তো দোস্ত খেলুৱৈসকলৰ কাৰণে এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে। দোস্ত খেলখন সমাপ্তি ঘটিল আৰু শেষত এতিয়া এটা নৃত্য দেখুৱাইছে আমাৰ আহোমসকলৰ চুকাফাৰ কাৰণে। আৰু খেলখন আমাৰ টেঙাখাত হাৰিলে, দুলীয়াজান জিকিলে 2টা গ'লত। তো দোস্ত খেলত হাৰা জিকা আছেই, মনটো অলপ আনন্দৰ কাৰণে নিজৰ আহোম মানুহৰ এটা নৃত্য চাই লওঁ আৰু ঘৰলৈ যাম তাৰপিছত। চাই থাকক। তো দোস্ত এটা কথা কওঁ যে আমাৰ টেঙাখাত এনেকৈ সহজে হৰা নাই, যে সিহঁতি প্ৰথমবাৰ খেলি আকৌ ছেমি ফাইনেলতো জিকি আহি পিনে ফাইনেল ৰাউণ্ডতহে যথেষ্ট মানে নিজৰ প্ৰতিভা দেখুৱাইছে। তো দোস্ত মানুহৰ যথেষ্ট ভিৰ আছে। এতিয়া ঘৰলৈ যাওঁ, খেলটো সমাপ্ত ঘটিল, নাচো খতম হ'ল। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।